নমস্কাৰ ছাৰ বাইদেউসকল। এখন অতি গুৰুত্বপূৰ্ণ নোটিছ প্ৰকাশ কৰা হৈছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা। কি বিষয়ত কৰা হৈছে? কাৰেকশ্যন অফ পোষ্ট নেম, পোষ্ট কেটাগৰিজ, নেচাৰ অফ এপইণ্টমেণ্ট, মোড অফ ৰিক্ৰুটমেণ্ট ইন শিক্ষা সেতু পৰ্টেল ৰিগাৰ্ডিং। কিছুমান LP আৰু ME স্কুলৰ টিচাৰ আছে যিসকলৰ পোষ্ট নেমটো মিছমেচ হৈ আছে। পোষ্ট কেটাগৰি, নেচাৰ অফ এপইণ্টমেণ্ট, মোড অফ ৰিক্ৰুটমেণ্ট এইবিলাক মিছমেচ হৈ আছে ৰংলি। তো এইবিলাক অতি সোনকালে কাৰেকশ্যন কৰিব লাগে। 9,834 টিচাৰ আছে, তাৰ ভিতৰত LPৰ হ'ল 5,346 আৰু UPৰ হ'ল 4,488 টিচাৰৰ পোষ্ট নেম দিয়াই নাই। আৰু 9,598 টিচাৰৰ ভিতৰত LPৰ 5,171 আৰু UPৰ 4,427 টিচাৰৰ পোষ্ট কেটাগৰি DWৰ আণ্ডাৰত কোনো তথ্যই দিয়া হোৱা নাই। তো এইবোৰ অতি সোনকালে কাৰেকশ্যন কৰিব লাগে। তাৰপিছত কোৱা হৈছে পোষ্ট নেম এণ্ড পোষ্ট কেটাগৰি ৰিলেটেড কিছুমান কথা কোৱা হৈছে। যিসকল টিচাৰে প্ৰভিঞ্চিয়েলাইজ টিচাৰ 2013 আৰু প্ৰভিঞ্চিয়েলাইজ টিউটৰ 2021 আছিল, এই পোষ্টখিনি ছেকেণ্ডাৰী এডুকেশ্যনৰ আণ্ডাৰত হয় আৰু তেওঁলোকৰ পাৰ্মানেণ্ট ৰিটেনশ্যন আছে। চ' তেওঁলোকক ছেপাৰেটকৈ আকৌ পোষ্ট নেম আৰু পোষ্ট কেটাগৰি দিয়াৰ কোনো দৰকাৰ নাই, তেওঁলোক ৰেগুলাৰ টিচাৰে হয়। আৰু B নম্বৰত কোৱা হৈছে যিটো একমডেট টিচাৰ আছে LP আৰু UP, সিহঁতৰ কিছু মিষ্টেক আছে, এইবোৰ কাৰেকশ্যন কৰিবলৈ কোৱা হৈছে। আৰু C নম্বৰত দিয়া আছে যিসকল টিচাৰে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ 2024 মানে নতুনকৈ যিসকল টিচাৰৰ ৰেগুলাৰ কৰা হ'ল জবটো কণ্ট্ৰেকচুৱেল আছিল, সিহঁতৰো এতিয়া পোষ্ট নেমটো এনেকৈ দিব লাগিব এছিষ্টেণ্ট টিচাৰ LP SRD, আৰু UPৰ যদি হয় এছিষ্টেণ্ট টিচাৰ UP SRD। এই তেওঁলোকে যে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ আণ্ডাৰত পাইছে সিহঁতৰ পোষ্ট কেটাগৰি এতিয়া এনেকৈ দিব লাগিব। আৰু D নম্বৰত কোৱা হৈছে যিসকল টিচাৰে পোষ্টটো ৰেগুলাৰ টিচাৰ হিচাপে চুজ কৰিব, সিহঁতৰ পোষ্ট কেটাগৰি পোষ্ট নেমটো যেনেকৈ আহিব এনেকৈ দিব লাগিব। আৰু এই ওপৰৰ সকলোবোৰ তথ্যবোৰ চাই চিতি ঠিক কৰিব লাগে, শিক্ষা সেতু পৰ্টেলত অতি সোনকালে কৰিব লাগে। আৰু 2 নম্বৰ পইণ্টত কোৱা হৈছে মোড অফ ৰিক্ৰুটমেণ্ট ৰিলেটেড। ইয়াত ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আৰু প্ৰভিঞ্চিয়েলাইজেশ্যন থাকে। তো প্ৰভিঞ্চিয়েলাইজেশ্যনৰ আণ্ডাৰত কম্পেশ্যনেট এপইণ্টমেণ্ট থাকে, OBB এপইণ্টমেণ্ট থাকে, ষ্টিপেণ্ডিয়েৰী এপইণ্টমেণ্ট থাকে, একোমডেশ্যন থাকে। এই সকলোবোৰ ওপৰৰ তথ্যবোৰ ঠিক কৰিবলৈ কোৱা হৈছে। তাৰমানে মেইন কথাটো হ'ল যিসকল টিচাৰৰ মিছমেচ হৈ আছে পোষ্ট নেম, পোষ্ট কেটাগৰি, নেচাৰ অফ এপইণ্টমেণ্ট, মোড অফ এপইণ্টমেণ্ট এই সকলোবোৰ তথ্য অতি সোনকালে শিক্ষা সেতু পৰ্টেলত ঠিক কৰিবলৈ কোৱা হৈছে। ইয়াৰ বাবে এনেক্সাৰ 1 আৰু এনেক্সাৰ 2ত বুজাই দিয়া হৈছে। এইটো হ'ল এনেক্সাৰ 1। তো এনেক্সাৰ 1ত DW আছামৰ যিবিলাক টিচাৰ কেটাগৰি থাকে, ৰেগুলাৰ টিচাৰ, টিউটৰ এণ্ড একোমডেশ্যন টিচাৰ কেনেধৰণে হ'ব দিয়া আছে। তাৰপিছত এইটো হ'ল এনেক্সাৰ B, DW আছাম একোমডেশ্যন টিচাৰ আৰু টিউটৰ সকলো কেনেধৰণে হ'ব পাৰে। তো ইয়াত চিত্ৰ সহকাৰে বুজাই দিয়া হৈছে। ধন্যবাদ।